কৰি মই ওলাইছোঁ ৰাতিপুৱা সাজি কাচি ওলাই আহিছোঁ তাৰ আগতে সকলোকে গুড মৰ্ণিং এতিয়া সময় নাই সেইকাৰণে আপোনালোকৰ আগত মই এনেকৈ আহিছোঁ আৰু এতিয়া মই ফ্ৰেছাৰ্ছ আছে আমাৰ কলেজত ফ্ৰেছাৰ্ছৰ কাৰণে মই ওলাই আছোঁ আপোনালোকে চাই যাওক এতিয়া ছাৰে আমাক ফোন কৰি মাতিছে এতিয়া আপোনালোকৰ ৰেডি হৈ একদম মোৰ লগত টাইম বহুত কম চুলি খোপা কৰিব লাগে কৰি লওঁ পটাপট মোৰ ফাইনেলি খোপা বান্ধি হৈ গ'ল এতিয়া ওলাই আছোঁ ইয়েৰিংটো পিন্ধিলোঁ সৰু ইয়েৰিং পিন্ধিম তাৰপাছত পটাপট যাব লাগে টাইমটো মানে ইমানেই মোৰ শ্বৰ্ট হৈছে মানে ৰাতিপুৱা সোনকালে উঠিছোঁ তথাপিও মানে টাইমটো মোৰ কাৰণে শ্বৰ্ট হৈ থাকিলে সৰু ইয়েৰিং লগাম বেছি ডাঙৰ পিন্ধিবলৈ মন যোৱা নাই আজি সেইকাৰণে ইয়েৰিং লগাইছোঁ এয়া হৈছে মোৰ লুকছ আপোনালোকে কৈ দিব মোক কেনেকুৱা লাগিছে ফুল এইটো মই ড্ৰেছ এইটো পিন্ধিছোঁ আপোনালোকক মই আইনাত দেখাইছোঁ এয়া হৈছে মোৰ লুকছ কেনেকুৱা লাগিছে আপোনালোকে কৈ দিব আৰু মেইন কথা আজি আমাৰ কলেজত ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ আছে সেইকাৰণে মই এনেকৈ সাজি কাচি ওলাই আহিছোঁ এইটোৱে ক'বলৈ আহিছে আপোনালোকে ভিডিঅ'ত এনেকৈ অকলে অকলে গৈ আছোঁ ইমান অকৱাৰ্ড লাগিছে নহয় লগৰজনী আহিব এই গলিটো পাৰ কৰিলে এনেকৈ অকলে অকলে গৈ আছোঁ ইমান আনকমফৰ্ট লাগিছে মানুহে কেনেকৈ চাই আছে এনেকৈ লগৰজনীক অলপ ৰৈ আছোঁ তাই ওলাই অহাহি নাই তাই আহি আছে সেইপিনে লেনি হোষ্টেলত থাকে তাই ৰৈ আছোঁ এতিয়া এতিয়া মোৰ লগৰজনীক লগ পালে আপোনালোকক মই অথনি কৈছিলোঁ যে অকৱাৰ্ড লাগে এয়া আমাৰ দীপামণি শইকীয়া মই গৈ আছোঁ তাৰপিছত আপোনালোকক মই আজি যিমান পাৰোঁ দেখাই যাম চাই যাব চাই থাকক এতিয়া গৈ লওঁ আগতে গালি নোখোৱা আগতে গৈতো পাই লওঁ ন কলেজলৈ আমি এতিয়া কলেজলৈ পাইছোঁ কলেজত আমাৰ ফোন এনেকৈ অ'পেনকৈ উলিওৱাটো এলাও নাই সেইকাৰণে মই এতিয়া আপোনালোকক সোমাই গৈ লওঁ তাৰপিছত মই প্ৰগ্ৰেমবোৰ দেখাম এতিয়া আপোনালোকে চাই যাওক আহি পালোঁ কলেজলৈ দীপামণি দিনাৰা এণ্ড শ্ৰী মধুমিতা তাই কৈছে মই অকলে অকলে ফটো মাৰিছোঁ মই কৈছোঁ ব্লগিং কৰি আছোঁ পলাইছে এয়া ৰুম চাফা কৰি আছে চাফাই কাম চলি আছে ডেক'ৰেশ্যন কৰিবৰ কাৰণে ঝাৰু চাৰু মাৰি আছে আৰু তাৰপিছত ইয়াতে হ'ব চব চলি আছে ফটো শ্বুট এতিয়ালৈ একো ঠিক পোৱা নাই আমাৰ পৰিস্মিতা বাইদেউ ফটো মাৰি আছে এয়া বেলুন এনেকৈ আমি এতিয়া অলপ বহি লৈছোঁ আমাৰ শ্ব' ষ্টাৰ্ট হোৱাহি নাই প্ৰগ্ৰেমবোৰ সেইকাৰণে আমি এতিয়া বহু এতিয়া চবেই আমাৰ মধুমিতা আমাৰ এই দীপামণি শইকীয়া আছে আৰু বহুত লগৰ আমি গোটেইকেইজনী যোন ব্লু হৈ আছোঁ গোটেইকেইজনী ফিফ্থ চেমৰ ছোৱালী হয় অথনি আহিলোঁ বেয়া লাগি গৈছেগৈ আৰু ৰৈ আছোঁ আমাৰ ষ্টাৰ্ট হোৱাহি নাই ষ্টাৰ্টটো বাৰু বহুত লেটকৈ হ'ব তথাপি সোনকালে আহিছোঁ বহুত ছোৱালী আহিছেগৈ আৰু ফুড এটা পালোঁ লগাই ল'লোঁ এনেকৈ ৰখি ৰখি বহুত আমনি লাগিছে আৰু ভাবিছোঁ বহুত ষ্টাইল কৰি আহিম নেকি কিন্তু ইয়াত ষ্টাইল কৰা ছোৱালী বহুত আছে গোটেইকেইজনী আহিলে আমাৰ চব ষ্টাইল ফটো ৰিলছ ময়ো বাৰু বনাইছোঁ নবনোৱা নহয় এনেকৈ চবৰে বৰ লাগি গৈছে আমাৰ জেচমিনক আজি বহুত ধুনীয়া লাগিছে য'তে ত'তে পৰি আছোঁ আমাৰ মিটিং ষ্টাৰ্ট নহয়ও কেতিয়া হ'ব জানো এনেকৈ য'ত গৈ মই থিয় দি আছোঁ লগতে লগৰ ছোৱালী আছে সেইপিনে হৈ আছে মেমৰ লগত ফটোশ্বুট আমি এতিয়া যেহেতু আৰম্ভণিত আজি আমি ফিফ্থ চেমৰখিনিয়ে মানে গাম বুলি ভাবিছোঁ সেইকাৰণে আমি এতিয়া এই কলেজ হোষ্টেলত প্ৰেক্টিছ কৰিম বুলি যাম মানে এয়া নিকি একে স্বাগতা দীপাকটো অথনি আপোনালোকক দেখালোঁ এতিয়া আমাৰ গোটেইকেইজনী আছোঁ চাওক এতিয়া আমি কোৰাছ প্ৰেক্টিছ কৰিম এইটো
এইটো হৈছে কিবা আমাৰ গাৰ্লছ কলেজৰ ছাত্ৰী নিবা উল্টাকৈ আহিছে কলেজ হোষ্টেল হয় এয়া আমাৰ গাৰ্লছ কলেজৰ মানে কলেজ হোষ্টেল মই যিহেতু কলেজ হোষ্টেলত নাথাকোঁ আমি এতিয়া কুৰাছ প্ৰেক্টিছ কৰোঁ চাই থাকক আমি এতিয়া ব্ৰেকফাষ্ট কৰোঁ খাবলৈ যাওঁ কিন্তু 1 বাজিলৈকে কক খালোঁ কোকা ক'লা আৰু খালোঁ ব্ৰেড এইটো হৈছে এনে আৰু ব্ৰেকফাষ্ট কি মাৰিছ আমাৰ এই বাইদেউ এনকাৰিং কৰিব তাই খাই আছে অলপ শক্তি লৈছে আমাৰ বাইদেৱে কি কৈছে ৰিলছ বনাবি নি তাই ৰিলছ বনাব আমাৰ নিকি বহুত কিউট ছোৱালী হয় তাই চ' এনেকৈ চলি আছে আৰু বৰিং লাগিছে আৰু আমিতো ৰাতিপুৱাই আহিলোঁ এইফালে 5th চেমৰ ছোৱালীখিনি কি কৰিছে আমি এতিয়া ওপৰলৈকে যাওঁ য'ত আমাৰ প্ৰগ্ৰেমটো হ'ব আপোনালোকে চাই যাব তাত যাওঁ আৰু ওপৰত আছে মই তাস্কিয়া কথানি তলত চাইছোঁ আমি এতিয়া ভিতৰলৈ গৈছোঁ ডেকৰেশ্যন হোৱা নাই মানে ডেকৰেশ্যন চলি আছে 3rd চেমৰ ছোৱালীখিনিয়ে কৰি আছে শেষ হোৱাহি নাই এতিয়া এইখিনি আহি চালোঁহি এতিয়া আকৌ তললৈ যাওঁগৈ চ' আমি মেইন ঠাইলৈ আহিলোঁ এতিয়া মানে আমাৰ য'ত প্ৰগ্ৰেম হ'ব এইফালে নাচিবলগীয়া আছে আমাৰ এইফালে 3rd 5th হৈছে এইকেইজনীয়ে আছোঁ ষ্টেপ দিবলৈ হৈ গ'ল কিন্তু আমাৰ ডেকৰেশ্যনহে হোৱা নাই যে এতিয়ালৈকে আমাৰ প্ৰিন্সিপাল ছাৰ আহি আছে মেমে পুৰা লাগি আছে যে আৰু কামত এই মেইন খোৱা বস্তু হয় এইকেইটা মেইন যি খাবলৈ ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ আৰু সেইফালে আছে আপোনাৰ চাহৰ কাৰণে চিকেন কাৰী আৰু কিবা কিবি ফ্ৰাইড ৰাইচ সেইকাৰণে এইকেইটা এতিয়া আমি চোৱা চিতা কৰি থাকিব লাগে দীপা আৰু মই ইয়াতে বহি আছোঁ হিলিব নোৱাৰোঁ যাতে মানে এনেই আৰু চাই চিতি থাকিব লাগে আৰু কাৰণ তলত কোনো নাই ডিপাৰ্টমেণ্টৰ মানুহ কাৰণ এইটো চাই ইয়াতে দুইটাই বহি আছোঁ আৰু মাখি মাৰি আছোঁ আমি বহি আছোঁ এনেকৈ দুইটাই মাখি মাৰি আছোঁ আৰু কোনো নাই অকল দুইজনেই আছে খাদ্য যোগাৰ খাদ্য হেৰি কামখিনি আমাক দিছে আৰু নতুন প্ৰগ্ৰাম চাইলোঁ কপিৰাইট নাহক বুলি মই অকণমান আপোনালোকক দেখাইছোঁ মেমহঁতে আছে সেইকাৰণে ইমান ভালকৈ কথা ক'ব পৰা নাই এতিয়া আকৌ আৰু এজনী নাচিব আপোনালোকক দেখাইছোঁ
আমাৰ খানা এইটো ৰক্ষা কৰি আছোঁ ছাপ্লাই দি আছোঁ এটা এটাকৈ ৰুমত যিমানজনী ছোৱালী আহিছে এটা এটাকৈ বক্স দি পঠাই আছোঁ মই ইয়াৰ পৰা ইয়াতে আমাৰ খাবলৈ দিয়া হৈছে আমাৰ ডিপাৰ্টমেণ্টতে হয় আমাৰ খানা এয়া আমাৰ দীপা বাইদেউ খাই আছে মোৰ কেমেৰাত কিবা এটা লাগিলে মই মোহাৰিব পৰা নাই চ' আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া ওপৰত কি চলি আছে চাই আহোঁগৈ ওপৰত এনেধৰণৰ কিবা চলি আছে কি চলিছে মই একো পাত্তা পোৱা নাই কাৰণ মই তলত খানা ভিলাই আছিলোঁ এতিয়া ওপৰলৈ আহিছোঁ আপোনালোকৰ আমাৰ আদৰণি সভা শেষ হৈছে এতিয়া আমি যাওঁগৈ মই বেলুন দুটামান ল'লোঁ আমাৰ প্ৰগ্ৰেম হৈ থাকোঁতে এনেকৈ ৰাতি হৈ থাকিলে এতিয়া চব ঘূৰা ঘূৰি হৈছেগৈ আমিও যাব লাগিব অলপ কাম আছে হোষ্টেলত থকাখিনিক ৰখি দিব ক'লে আমি কেৱল মাত্ৰ অকল এতিয়া কেইজনীমানহে আছোঁ আমি এতিয়া দিম তামাম এনজয় লাষ্টৰ কাম আমি কৰিবলগীয়া হৈছে যেতিয়া আমি এনজয় কৰিম পূৰা এতিয়া বাই বাই টাটা আজিলৈ ইমানেই এতিয়া মই ৰুমলৈ যাওঁ ৰুমলৈ গৈ আপোনালোকক ভিডিঅ' মই সমাপ্ত কৰিম কাম চাম শেষ কৰিও আমি 4জনী এতিয়াও কাম ভালকৈ শেষ হোৱা নাই কাৰণ ইয়াতে ৰখি আছোঁ মই এনেকৈ তলতে বহি আছোঁ ভাগৰ লাগিছে এতিয়া আমি হোষ্টেললৈ যাবলৈ ওলালোঁ এতিয়া গোটেইকেইটা 4জনী আছিলোঁগৈ অকল এতিয়া আমি যাওঁগৈ আমাৰ কলেজখন মানে গধূলি টাইম এনেকুৱা হয় এতিয়া হৈছে পূৰা ৰাতি আপোনালোকক মই দেখাইছোঁ এতিয়াতে আমাৰ ছোৱালীকেইজনী খেলি আছে আমাৰ কলেজখন ৰাতি চাবলৈ কিবা এনেধৰণৰ হয় চাওক কিমান ধুনীয়া লাইটিং চাইটিং পূৰা হৈ থাকে বহুত ধুনীয়াকৈ সজাই থোৱা আছে ৰাতি ময়ো আজিহে ফাৰ্ষ্ট টাইম ৰাতি সোমাই চাইছোঁ কলেজৰ ভিতৰটো চাইছোঁ মানে এইটো আমাৰ ডিপাৰ্টমেণ্ট আছিলে এইফিনে ভলীবল খেলি থাকে য'ত আপোনালোকে লাইটিং দেখিছে আমি এতিয়া গৈ আছোঁগৈ আৰু তাতে পূৰা খেলি আছে মানে ছোৱালীকেইজনী মানে তাতে গাড়ী পাৰ্কিং কৰে ছাৰহঁতে আমি পূৰা এতিয়া পটাপট যাওঁগৈ বহুত আন্ধাৰ হ'ল ভয় লাগে পাই ইমান আন্ধাৰ মই যে অকলে যাম সেই চাইডলৈকে গাড়ী পাৰ্কিঙৰ পৰা আহি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁগৈ বহুত ভাগৰ লাগিছে এতিয়া হাত ভৰি মুখ চুখ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ